যোৱাকালি চিৰাং জিলাৰ বাসুগাঁৱত আৰক্ষীৰ দুজন ব্যক্তিয়ে হেলমেট নিপিন্ধাকৈ অহাৰ বাবে এজন সাংবাদিক জয়ন্ত দেৱনাথে তেখেতসকলক সুধিছিল মাত্ৰ যে আপোনালোকে হেলমেট কিয় পিন্ধা নাই। এই কথাটোতেই উত্তেজিত হৈ আৰক্ষীৰ চিপাহী বা কৰ্মৰত বিষয়া দুজনে জয়ন্ত দেৱনাথক শাৰীৰিকভাৱে অপদস্থ কৰিলে, মাৰপিট কৰিলে আৰু তেওঁলোকৰ আৰক্ষীৰ অন্য কেতবোৰ লোকে তেখেতক চিকিৎসাৰ ব্যৱস্থা নকৰি থানালৈ লৈ গ'ল। আৰু এই গোটেই কথাখিনি হৈছে আৰক্ষীয়ে যোৱা সময়ছোৱাত অসমত মানৱ অধিকাৰ ভংগ কৰাৰ বিভিন্ন ঘটনা হৈ থকাৰ পৰিপ্ৰেক্ষিতত যিহেতু আৰক্ষীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা অসম চৰকাৰে ল'ব বিচৰা নাই, মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ এনকাউণ্টাৰ চলি থাকিব, পেটাৰ্ণ হ'ব লাগিব, আৰক্ষী থানাৰ বিষয়াসকলক যিহেতু এটা এক্সাম্পল দিবলৈ কৈ আছে, এনেকুৱা ধৰণৰ পুলিচৰ যি আইনৰ শাসন চলিব লাগে তাৰ বিপৰীত দিশত কাম কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে উৎসাহ দিয়াৰ বাবে আজি সাংবাদিক নিগ্ৰহৰ ঘটনাও হৈছে। অকল সেই দুজনক ৰিজাৰ্ভ ক্ৰছ কৰাটোৱে নহয়, সেই ঘটনাৰ স্থানৰ পৰা মই দেখা পাইছোঁ ভিডিঅ' ফুটেজত আৰক্ষীৰ লোকে সাংবাদিকজনক জীপত তুলি থানালৈ লৈ গৈছে। যিসকলে তাত এই ঘটনাৰ বাবে ক্ষমা নাই খোজা, বাধা দিয়া নাই, বৰঞ্চ সাংবাদিকজনে এটা কথা সোধাৰ বাবে তেওঁক এনেকৈ অত্যাচাৰ কৰিলে, সেই সকলোৰ ওপৰত ব্যৱস্থা ল'ব লাগে। মই অসম চৰকাৰৰ ওচৰত এই দাবী জনাইছোঁ। যোৱাকালি চিৰাং জিলাৰ বাসুগাঁৱত আৰক্ষীৰ দুজন ব্যক্তিয়ে হেলমেট নিপিন্ধাকৈ অহাৰ বাবে এজন সাংবাদিক জয়ন্ত দেৱনাথে তেখেতসকলক সুধিছিল মাত্ৰ যে আপোনালোকে হেলমেট কিয় পিন্ধা নাই। এই কথাটোতেই উত্তেজিত হৈ আৰক্ষীৰ চিপাহী বা কৰ্মৰত বিষয়া দুজনে জয়ন্ত দেৱনাথক শাৰীৰিকভাৱে অপদস্থ কৰিলে, মাৰপিট কৰিলে আৰু তেওঁলোকৰ আৰক্ষীৰ অন্য কেতবোৰ লোকে তেখেতক চিকিৎসাৰ ব্যৱস্থা নকৰি থানালৈ লৈ গ'ল। আৰু এই গোটেই কথাখিনি হৈছে আৰক্ষীয়ে যোৱা সময়ছোৱাত অসমত মানৱ অধিকাৰ ভংগ কৰাৰ বিভিন্ন ঘটনা হৈ থকাৰ পৰিপ্ৰেক্ষিতত যিহেতু আৰক্ষীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা অসম চৰকাৰে ল'ব বিচৰা নাই, মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ এনকাউণ্টাৰ চলি থাকিব, পেটাৰ্ণ হ'ব লাগিব, আৰক্ষী থানাৰ বিষয়াসকলক যিহেতু এটা এক্সাম্পল দিবলৈ কৈ আছে, এনেকুৱা ধৰণৰ পুলিচৰ যি আইনৰ শাসন চলিব লাগে তাৰ বিপৰীত দিশত কাম কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে উৎসাহ দিয়াৰ বাবে আজি সাংবাদিক নিগ্ৰহৰ ঘটনাও হৈছে। অকল সেই দুজনক ৰিজাৰ্ভ ক্ৰছ কৰাটোৱে নহয়, সেই ঘটনাৰ স্থানৰ পৰা মই দেখা পাইছোঁ ভিডিঅ' ফুটেজত আৰক্ষীৰ লোকে সাংবাদিকজনক জীপত তুলি থানালৈ লৈ গৈছে। যিসকলে তাত এই ঘটনাৰ বাবে ক্ষমা নাই খোজা, বাধা দিয়া নাই, বৰঞ্চ সাংবাদিকজনে এটা কথা সোধাৰ বাবে তেওঁক এনেকৈ অত্যাচাৰ কৰিলে, সেই সকলোৰ ওপৰত ব্যৱস্থা ল'ব লাগে। মই অসম চৰকাৰৰ ওচৰত এই দাবী জনাইছোঁ।